নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এই চেনেলত স্বাগতম। বৰ্তমান আপুনি নিশ্চয় ঘৰতে আছে, যিহেতু চৰকাৰে দেশ আৰু ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে এপ্ৰিল মাহৰ মাজভাগলৈকে ঘৰত থকাৰ নিৰ্দেশ দিছে। আৰু যদি পৰিস্থিতি উন্নত নহয়, হয়তো এই সময়সীমা বৃদ্ধি হ'ব পাৰে। কিন্তু দিনৰ দিনটো ঘৰত সোমাই থকাটো বহুতৰ বাবে এক জটিল কাম, আৰু এই সময়বোৰ নাযায় নোপোৱা যেন লাগে। কিন্তু ঘৰত থকাৰ সময়তো এনে কিছুমান কাম আছে যিসমূহ কাম কৰি আপুনি দিনটো অতি সুন্দৰকৈ অতিবাহিত কৰিব পাৰে আৰু দিনটোৰ যিকোনো সময়ে এই কাম কৰিবলৈ বাছি ল'ব পাৰে। এই ভিডিঅ'ত আজি আপোনালোকক জনাম এই বন্ধৰ সময়ছোৱাত আপুনি ঘৰতে বহি কৰিব পৰা 10টা কামৰ টিপছ, যিকেইটা কাম কৰি আপুনি দিনটো অতি সহজেই পাৰ কৰিব পাৰে। এই কামসমূহৰ কিছুমান কাম অলপ প্ৰডাক্টিভ, অৰ্থাৎ যিকেইটাই আপোনাৰ প্ৰতিভা বিকাশত অলপ সহায় কৰিব, আৰু বাকী কামসমূহ কেৱল সময় পাৰ কৰিবলৈ। ইয়াৰে কিছুমান কাম হয়তো আপুনি বৰ্তমান কৰি আছে নাইবা কৰাৰ কথা চিন্তা কৰি আছে। তেন্তে ভিডিঅ'টো শেষলৈকে চাওক আৰু কমেণ্ট কৰি জনাওক আপুনি কিদৰে আপোনাৰ এই সময়ছোৱা অতিবাহিত কৰিছে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কামটো হৈছে এই সময়ত আপোনাৰ বন্ধু তথা পৰিয়ালৰ আত্মীয়সকললৈ ফোন কৰক। বৰ্তমান সময়ত সকলো নিজৰ নিজৰ কামত ব্যস্ত, যাৰ বাবে নিজৰ বন্ধু তথা পৰিয়ালৰ আত্মীয়সকললৈ ফোন কৰিবলৈ সময়ৰ অভাৱ দেখা যায়। কিন্তু বৰ্তমান আপোনাৰ ওচৰত অফুৰন্ত সময়, সেয়ে এই সময়ত আপোনাৰ স্কুল কলেজৰ বন্ধুসকললৈ নাইবা পৰিয়ালৰ আত্মীয়সকললৈ ফোন কৰক আৰু তেওঁলোকৰ খা খবৰ লওক। দেখিব আপোনাৰ নিশ্চয় ভাল লাগিব। দ্বিতীয়তে আপুনি কৰিব পাৰে ইউটিউবৰ ভিডিঅ' চোৱা। আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন থাকেই, আৰু স্মাৰ্টফোন আছে এতিয়া সকলোৱে ইউটিউবৰ ভিডিঅ' নিশ্চয় চাই চাগে, কাৰণ এই ভিডিঅ'টো আপুনি বৰ্তমান ইউটিউবতে চাই আছে। আপুনিও ইউটিউবৰ লাখ লাখ ভিডিঅ'ৰ মাজৰ পৰা আপোনাৰ পচন্দৰ ভিডিঅ'সমূহ চাব পাৰে। ইউটিউবত আপুনি কমেডি ভিডিঅ', গানৰ ভিডিঅ', নাচৰ ভিডিঅ', মটিভেশ্যনেল ভিডিঅ', ট্ৰেভেল ভিডিঅ', চিনেমা আদি বিভিন্ন বিষয়ৰ বিভিন্ন শিতানৰ ভিডিঅ' পাব। 3 নম্বৰতে আপুনি কৰিব পাৰে গাৰ্ডেনিং। আপোনাৰ ঘৰত যদি সৰুকৈ এখন বাৰী আছে, তেতিয়াহ'লে আপুনিও নানা ধৰণৰ শাক পাচলিৰ খেতি ইয়াত কৰিব পাৰে, নাইবা আপুনি যদি ফুল ভাল পায় তেতিয়াহ'লে ফুলৰ খেতিও কৰিব পাৰে। এই ধৰণৰ কাম কৰিলে আপোনাৰ মন আৰু স্বাস্থ্য দুয়োটাই ভালে থাকিব। 4 নম্বৰতে আপুনি কৰিব পাৰে মোবাইল নাইবা পিচিত গেম খেলা। বৰ্তমান যুৱ প্ৰজন্মৰ মাজত সময় পাৰ কৰাৰ অন্যতম এটা কাম হৈছে মোবাইল নাইবা পিচিত গেম খেলা, আৰু আপুনি যদি গেম ভাল পায় তেনেহ'লে পাবজি আদিৰ দৰে জনপ্ৰিয় গেম ইনষ্টল কৰি আপুনিও নিজৰ সময় পাৰ কৰিব পাৰে। 5 নম্বৰতে আপুনি কৰিব পাৰে কিতাপ পঢ়া। এই বন্ধৰ সময়ছোৱাত কৰিব পৰা সকলোতকৈ ভাল কামটোৱে যদি হৈছে সেয়া হৈছে কিতাপ পঢ়া। যদিহে আপোনাৰ ঘৰত কিতাপ নাই, তেনেহ'লে আজিকালি মোবাইল নাইবা পিচিত পঢ়িব পৰাকৈ PDF ফৰ্মেটত বিভিন্ন ধৰণৰ ই-বুকছ উপলব্ধ। pdfdrive.com নামৰ এটা ৱেবছাইটত গৈ আপুনি লাখ লাখ এনেধৰণৰ কিতাপ ফ্ৰীকৈ পঢ়িব পাৰে। বৰ্তমান সময়ত অসমীয়া ভাষাৰো বহু উপন্যাস এইদৰে PDF ফাইলত উপলব্ধ। আপোনাকো যদি এনে কিতাপৰ প্ৰয়োজন, তেনেহ'লে কমেণ্ট কৰি জনাব, নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া মেইল আইডিত গৈ আপুনিও যোগাযোগ কৰিব পাৰে। 6 নম্বৰ টিপছটো হৈছে ভিডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্ম। বৰ্তমান সময়ত আপোনালোকে নিশ্চয় নেটফ্লিক্স, এমেজন প্ৰাইম নাইবা হটষ্টাৰ আদিৰ নাম নিশ্চয় শুনিছে, নাইবা ইয়াত উপলব্ধ বিভিন্ন ধৰণৰ ৱেব ছিৰিজ, চিনেমা নাইবা শ্ব'জ আদি চাইছে। বৰ্তমান মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰা এই ভিডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্মসমূহৰ মেম্বাৰশ্বিপ লৈও আপুনি অতি সহজতে হাজাৰ হাজাৰ ৱেব ছিৰিজ, চিনেমা আদিৰ আনন্দ ল'ব পাৰে। এইসমূহৰ মেম্বাৰশ্বিপ মাহে 200 টকাতকৈ কম, আৰু প্ৰথম এমাহ সম্পূৰ্ণ বিনামূলীয়া। শেহতীয়াকৈ মুক্তি লাভ কৰা আছুৰ, স্পেচিয়েল অপছ আদি ৱেব ছিৰিজে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। 7 নম্বৰ টিপছটো হৈছে ছ'চিয়েল মিডিয়া। বৰ্তমান যুৱ প্ৰজন্ম তথা বহু লোকৰে দিনটো এটা দীঘলীয়া সময় ছ'চিয়েল মিডিয়া ছাইট যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে পাৰ হোৱা দেখা গৈছে। তাৰ উপৰিও বহু লোকে টিকটকৰ ভিডিঅ' বনাই সময় পাৰ কৰা দেখা গৈছে। এই ছ'চিয়েল মিডিয়া ছাইটসমূহৰ জৰিয়তে বহুতে নিজৰ নাচ, গান আৰু অভিনয়ৰ প্ৰতিভাক সকলোকে দেখুৱাবলৈ সক্ষম হৈছে। 8 নম্বৰ টিপছটো হৈছে হবি। আপুনি যদি খোৱা বস্তু বনাই ভাল পায়, গান গাই ভাল পায়, ছবি আঁকি ভাল পায়, নাইবা বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ কাম কৰি ভাল পায়, গল্প কবিতা লিখি ভাল পায়, তেনেহ'লে এতিয়া আপোনাৰ হাতত সময়, কাৰণ এই সময়ছোৱাত আপুনি নিজৰ এই হবিসমূহ পূৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে। 9 নম্বৰ টিপছটো হৈছে পৰিয়ালৰ সৈতে সময় কটাওক। বহু লোকে চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হয়, যাৰ বাবে নিজৰ ল'ৰা ছোৱালীক তথা পৰিয়ালৰ লগত সময় দিব নোৱাৰে। কিন্তু বৰ্তমান বন্ধৰ বাবে সকলো লোক ঘৰত আছে নিজৰ পৰিয়ালৰ সৈতে, তেতিয়াহ'লে এই সময়ছোৱা ভালদৰে ব্যৱহাৰ কৰি নিজৰ পৰিয়ালৰ লগত সময় কটাওক। আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে, তেনেহ'লে তেওঁলোকৰ পঢ়া শুনাৰ দায়িত্ব লওক, কাৰণ এই সময়ত বন্ধৰ বাবে তেওঁলোকৰ পঢ়া শুনাত যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে। আৰু শেষত 10 নম্বৰ টিপছটো হৈছে ভাল অভ্যাস গঢ়ি তোলক আৰু বদ অভ্যাসবোৰ ত্যাগ কৰক। কিবা এটা নতুন অভ্যাস গঢ়িবলৈ নাইবা কিবা এটা বেয়া অভ্যাস ত্যাগ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন। এদিনতে এই কাম কৰিব নোৱাৰি, কিন্তু এতিয়া আপোনাৰ হাতত যথেষ্ট সময় আছে। গতিকে এই সময়ছোৱাত নিজকে বিশ্লেষণ কৰক, আৰু আপোনাৰ যদি কিবা বেয়া অভ্যাস আছে সেয়া ত্যাগ কৰক, আৰু কিবা যদি ভাল অভ্যাস গঢ়িব বিচাৰিছে তেনেহ'লে আপুনি গঢ় দিব পাৰে।
আৰু এয়া হৈছে আপোনাৰ আজৰি সময়ত কটোৱাৰ 10টা কামৰ টিপছ। ইয়াৰ উপৰিও আৰু এনে কিছুমান কাম আছে যিবোৰ কাম আপুনি আজৰি সময়ত কৰিব পাৰে। আপুনিও কমেণ্ট কৰি জনাওক ইয়াৰ কোনকেইটা কাম আপুনি কৰি আছে। ইয়াৰ উপৰিও এই সময়ছোৱাত আপুনি দৈনিক এক্সাৰচাইজ কৰক নাইবা য়োগা কৰক, পুষ্টিকৰ খাদ্য খাওক, সঘনাই হাত ধুই পৰিষ্কাৰকৈ থাকক আৰু বিশেষ জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।